পিকনিক চলিব 31ৰ বছৰটো লাষ্ট ডে। আজি আমি কি বনাম আৰু কৈ দিয়া কি বনাবা চাই থাকিব হয় নাই সৰু খাম আজি আমি পিকনিক খাম পিকনিক খাম আমি আজি আৰু হেৰি কি কৰিম আজি পুৰণা বছৰটো বিদায় দিম আজি ৰাতি 12টা বজাৰ পিছত আৰু পুৰা নিউ ইয়াৰ আমি আজি পালন কৰিম ন ওকে কৈ দে ঘড়ী দে কাইলৈ তেনেহ'লে ৰাতিপুৱা মিঠাই চিঠাই খোৱাবি আৰু ন এতিয়া নাই যে মই এতিয়া মাকুমহঁতে ঘৰত আছোঁ যে কালি খাম ৰাতিপুৱা যে গৈ সেও ভাবব নে যে কি টাস্ক দিছে ঠিক আছে হ'ব দে খালি টাস্ক কৰি আছে ইয়াত কোনটোৱে ফোন কৰি আছে কি বনাইছে অভিজিত দা মই এই গাহৰি পুৰিবৰ কাৰণে হেৰি বনাইছোঁ আকৌ নাম কি এইটো কি বুলি কয় ষ্টিক বনাই আছোঁ আচ্ছা আজি পুৰা গাহৰি ন পুৰা গাহৰি পুৰিম আৰু খাম আৰু একদম পুৰা খাবলৈ কাৰণে কৰি আছে যে কেনেকৈ আছে মিঠাইখিনি ভাল আছে নে বেয়া আছে বাৰু চিকেনটো বনাইছে অলপ জাল বনাব न तुम कम हो न हम कम
ধৰিবলৈ ঐ ধৰিবলৈ